আজি মোৰ এচিষ্টেণ্ট কেইটা ক'ত গ'ল এতিয়ালৈকে আহি পোৱাহি নাই দেখোন হা ধূনাটো ভালকে জ্বলা নাই আকৌ অলপ ধ্যানলৈকে যাওঁ বাবা বাবা এচিষ্টেণ্ট বাবা কিবা খাবলৈ আছে নেকি ৰাতিপুৱাৰ পৰা ময়ে একো পোৱা নাই আজি কাষ্টমাৰ সংখ্যা বহুত কমি গৈছে তেনেহ'লে আমাৰ কি হ'ব তাকে বেলেগ ধান্দা মাৰিব লাগিব ৰাতিপুৱাৰ পৰা কেপি এটা খাব পৰা নাই মই কেপিটো বাদ দিয়া মই ৰাতিপুৱা পেকেট এটা খাব পৰা নাই আমাৰ পিষ্টলটো কি হ'ল পিষ্টলটো আছে কিন্তু পিষ্টলৰ লগত গুলিখিনি নাই গতিকে চাইডত আসন লোৱা আৰু কাষ্টমাৰ মাতা যোৱা হয় আহিছো বাবা মই এখন ল'ব পাৰিম নে যোৱা বাবা আজি ধূনাও নাই দেখোন আজি আমাৰ লাল বাতি জ্বলাই নেকি ধূনা নোমোৱাৰ পিছততো কোনো আহিব আহিলে দেখিব কি তাকে সোনকালে কিবা এটা কৰা কাষ্টমাৰ বিলাক মাতা আহিব আপুনি ধ্যান কৰক মোৰ বহুত ডাঙৰ টেনচন এটা হৈছে মই তোমাৰ কপালতে লিখা আছে মই পঢ়ি চাইছো আপুনি কেনেকৈ গম পালে মই বাবাৰ শিষ্য হয় সেই বাবাৰজনৰ যোনজন বাবাৰ তাত তুমি চাবলৈ যাবা মোকো লৈ যাওক তেওঁৰ ওচৰলৈ মোকো লৈ যাওক লৈ যাম ৰ'ব পাগল কাষ্টমাৰ আজি আমাৰ ধূনাও জ্বলিব পিষ্টলো জ্বলিব কি ভাবিছে নাই একো নাই আহা বাবা তুমি ইয়াতে অকণ ৰোৱা বাবা ধ্যান কৰি আছে বাবাৰ ওচৰত তুমি ইয়াতে অকণমান সময় ৰোৱা মই মাতি আছো ৰ'বা বাবা ডাঙৰ কাষ্টমাৰ আহিছে কাষ্টমাৰ ধূনাও জ্বলিব আমাৰ পিষ্টলো জ্বলিব লৈ আহা তেওঁক স্বাগতম জনোৱা আমাৰ বাবা আপোনাৰ কাৰণে অপেক্ষা কৰি আছে আপোনাৰ সকলো চিন্তা দূৰ হৈ যাব বাবা হয় হৈছো বাবা দাদা মই এখনত ঘূৰিব পাৰিম আৰু জ্বলোৱা আমাৰ পিষ্টল এইটোৱে নে আমাৰ পিষ্টল জ্বলোৱা এইটোৱে জ্বলোৱা হা কোৱা তোমাৰ সমস্যা কোৱা কোৱা তোমাৰ সমস্যাটো কোৱা বাবা যদি প্ৰাৰ্থনাত বহিছে তুমি একো নাপাবা আৰু লগ জলদি কোৱা আৰে কোৱা হে বাবা ইমান দিন হ'ল ল'ৰা এটাই মোক প্ৰপ'জ কৰা নাই আজিলৈকে 19-20 বছৰ হ'লেই বাবা কিবা এটা কৰক আৰু এচিষ্টেণ্ট দান দক্ষিণা নহ'লে তুমি ইয়াত বাবাৰ পৰাই দক্ষিণা নিদিলে বাবাই একো কাম নকৰিব নহয় দক্ষিণাটো দি লোৱা প্ৰথম দক্ষিণাটো পেণ্ডিং থাকক নেকি কামটো হ'লক নেকি বাবা নহ'ব মই পেণ্ডিঙত কাম কেতিয়াও প্ৰথমতে টকা অৰিহণা তাৰপিছত কাম বাবাই কাৰ্ডো লয় দেই ATM ল'ব কেছ ল'ব সকলো ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড সকলো আমাৰ ইয়াত আছে তুমি যেনেকেই দক্ষিণা দিব বিচাৰা তেনেকেই দিব পাৰা তুমি দিলেই হ'ল বাবা কিবা এটা কৰি দিয়ক আৰু মই এতিয়া পইচা অনা নাই আপোনাক মই পাছত দি দিম কামটো কৰি দিয়ক আৰু মোক মই তোমাৰ কামটো কৰি দিম কিন্তু কাইলৈ বেলি লোৱাৰ আগতে মোক অৰিহণাটো দিব লাগিব হ'ব দিম তুমি মোবাইল ফোন লৈছানে নাই নাই নহয় তুমি ঘৰত আজি গৈ কাজিয়া লাগি যুদ্ধ লাগি এটা মোবাইল ফোন লৈ লোৱা তাৰপিছত প্লে ষ্টৰত যাবা তাত গৈ বিউটি প্লাছ বুলি এবিধ যন্ত্ৰ আছে ইলেক্ট্ৰনিক যন্ত্ৰ সেইবিধ তুমি ইনষ্টল কৰি ল'বা আৰু পিছত FB বুলি আৰু এটা আছে তাতে পায় কোনো টকা পইচা দিব নালাগে সেইটো ইনষ্টল কৰি লৈ বেকা বেকিকে ফটো দুকপি উঠি ফেচবুকত তুমি আপলোড দি দিয়া তাৰপিছত চাবা তোমাৰ সমস্যা সমাধান হৈ যাব বাবা আপোনাৰ জয় হওক বাবা
জয় হওক। ঠিক আছে এতিয়া যাব পাৰা। কিন্তু কাইলৈ দক্ষিণাটো কিন্তু পুৱা বেলি পাবই লাগিব। মই দি থৈ যামহি। এচিষ্টেণ্ট হয় মোৰ ধ্যানৰ সময় হৈছে, তেওঁক বাহিৰলৈ উলিয়াই দিয়া। যোৱা। ব'লা যাওঁ দেই বাবা। ভৰত বাবা মই আগুৱাই আহোঁ। ঐ আহিলি। আহিলো দে, আজি ভাল কাষ্টমাৰ এটা এই কাষ্টমাৰ ৰাতিপুৱা যিটো কাষ্টমাৰ আহিলে তাকো বাকী মানে ফাঁকি। বাকী হলেওতো এটা কাষ্টমাৰটো আহিলে ভাই। কাষ্টমাৰ গোটা নহলে ৰাতিলে চলিবলৈ পইচা নাই, মোক নোখোজবে। হ'ব বাকী কাষ্টমাৰ আহিলেও আহক, যোনে আহক খালি কাষ্টমাৰ নামত আহিলেই হ'ল আৰু। ধূনা নজ্বলিলে কাষ্টমাৰ নাহিব। ধূনা নমালে বাদ দে আৰু। কাষ্টমাৰ এটা পালো আজি দিনটো হ'ল আৰু। লঘোণে বুকে কটাম দে। ঠিক আছে আৰু কাষ্টমাৰ মাত যা। ৰাতি আছো ৰ। ডিউটিত যা। আজি কোনোৱে অহা নাই হ'বলা। আজি এটা কাষ্টমাৰ আমাৰতো পেট নভৰিব। আহিছে এটা আহিছে। ক'ত যোৱা হে ইমান চিন্তিত হৈ আছা? আমি তোমাৰ গৰু এজনী হ'লে গৰুজনী বিচাৰি আহিছো। গৰু? হয়। একেবাৰে সাধাৰণ কথা দেখোন। আমাৰ বাবাৰ ওচৰলৈ ব'লা। বাবা অঁ বাবা বাবা ক'ত আছে বাবা? ভোলানাথ বাবা। মই গৰুজনী উলিয়াই দিব পাৰিব নে সঁচাকে? সঁচা পাৰিব, 1 মিনিটতে পাৰিব। সঁচাকে? সঁচাকে। আৰু যদি নোৱাৰে? হা? যদি নোৱাৰে? যদি নোৱাৰে তোমাক পইচা ৰিটাৰ্ণ। দক্ষিণা আনিছে নাই? নাই দক্ষিণা লাগিব। অঁ কাৰ্ড কেছ চব চলিব। কাৰ্ডো চলিব, কেছো চলিব। এইটো নহ'লে পাওঁ। ফোন মাৰি দিয়া, পইচা লৈ আহিব। হ'ব মা, মোক গৰুজনী লাগে খালি। মোক আমাৰ বাবা গৰুজনী নালাগে। বাবাৰ ওচৰলৈ ব'লা হে। বাবা ক'ত আছে? বাবা হয়। বেলগছৰ তলত, বাবা কি ক'ৰবাত আছে? বটগছৰ তলত। ঠিক আছে, বাবা ওচৰলৈ যাওঁ ন? ঠিক আছে। বাবা ৰাস্তাটো দেখুৱাই দিয়ক আমাক। ব'লা। তোমালোকে এইখিনিতে অকণমান সময় ৰ'বা, মই বাবাৰ ওচৰত, বাবা ধ্যানত আছে। বাবা ধ্যানত আছে ন? হয় ৰ'বা হে। মই বাবাক মাতি আছো। ঠিক আছে। বাবা মাতিয়া আজি আমাৰ মালামালে হ'ব। যা লৈ আহ। বাবাই মাতিছে। বাবা মাতিছে? চেনেল খুলি লোৱা। চেনেল খুলিব লাগিব। বাবা বাবা নিশ্চয় গৰুৰ কাৰণে আহিছা। গৰু? অঁ বাবা আপুনি কেনেকে গম পালে? বাবাই চব গম পাই থাকে। বাবা মোৰ গৰুজনী হালে বাবা। গম পাইছো। হয়, মোক গৰুজনী কিবা এটা কৰি উলিয়াই দিয়ক। মই লাগিলে আপোনাক মই যি লাগে তাকে দিম। 5,000 টকা লাগিব। 5,000? গৰু পাই যাবা। বাবা 5,000 লাগিব। গৰুটো কিমান? বলদ গৰু? কি বলদ গৰু? অঁ বলদ গৰু। এহাল এহাল নহয়, দুহাল। দুহাল? অঁ লাখৰ ওপৰত। তুমি 5,000 দিবলৈ টান পাইছা। লাখৰ ওপৰত গৰু লাজ নোপোৱা তুমি? বাবা আপোনাক কিবা এটা কৰি মিলাই দিয়ক, দিম আৰু দিয়ক। কাৰ্ড হ'ব নে কি? কাৰ্ড নাই বাবা, কেছে হ'ব। কেছ কেতিয়ালে? বাবা আপোনাক যেতিয়া লাগে আৰু। এতিয়া বাবা এতিয়াতো আমি এটকাও নাই, পেনটো বাদে এটকাও নাই। বাবা ভৰি আছে নে আপোনালোকৰ? ভৰি চেইন? বাবা আপোনালোকৰ অফাৰ আছে নেকি? অফাৰ? অফাৰটো পূজা সময়ত আহে হা। বাবা এতিয়া মোক offer কিবা এটা নাই। কৰি মোক গৰুজনী দিয়ক বাবা, মোক কিবা এটা দিয়ক। ঠিক আছে, তুমি ভাতিবাৰলৈ 5,000 টকা দিবা। বাবা অফাৰটো? অফাৰ তোমাক তাৰ পৰা 10 টকা বা 20 টকা শিখৰ কেপি খাবলৈ তোমাক দিয়া হ'ব পাৰে। বাবা আপুনি মহান, বাবা আপুনি মহান। হ'ব। আপোনাক কিমান দিব লাগিব বাবা? 4,090 টকা। 4,090 টকা। অ' বাবা মই গৰু এজনীয়ে কিনিব পাৰিম। আকৌ দুটা গৰু হে আছে বোলে। হয়, আৰু মই মাইকী গৰু এজনীয়ে কিনিব পাৰিম। দাদা মোক কিবা এটা কৰি দিয়ক। এতিয়া নহ'লে আমি কোৱা, চলিবলৈ নাই। পইচা দিবা নে গৰু লাগে? দাদা আমি পইচাটো এতিয়া আজি দিব নোৱাৰিম। বাবা আপোনাৰ পাছবুকৰ নাম্বাৰটো দিয়ক, আমি পাছবুকতে আপোনাক দি দিম। ঠিক আছে, এচিষ্টেণ্ট হয় মোৰ পাছবুকৰ জেৰক্স কপিটো মাৰি দিবা। হয় বাবা গৰু আপোনাৰ লাগেতো। গৰুজনী পামনে? হা? গৰুজনী পামনে বাবা? চাবা গৰু কাৰ ঘৰত আছে জানা? আগত বাবা পটলৰ ঘৰৰ পিছফালে পুখুৰীটোৰ পাৰত বান্ধি থোৱা আছে। যোৱা আৰু গৰুজনী লৈ যোৱা। বাবা সঁচাই নে? সঁচাই কৈছো, 100% গেৰাণ্টি। বাবা যদি মই পাওঁ আপোনাক, অ। আপোনাৰ এই জেগাখিনি
মই ধুনীয়াকে বনাই দিম। ঠিক আছে। ক'ত আছে পটলৰ বাবা পটলৰ ঘৰ ক'ত আছে? পটলৰ ঘৰ গৈ নোপোৱা গাঁৱত। বাবা আপোনাৰ পইচাটো দিয়া নহ'ব। কিয়? নাই নাই আপোনাক দিয়া নহ'ব। আপুনি যি কথা কৈছে পটলটো দাদা বাবা হেৰিয়তে থাকে, ক'ত? বজাৰত থাকে। সেইটো পটলৰ কথা কোৱা নাই, মই মানুহৰ পটলৰ কথা কৈছো। মানুহৰ পটল নামৰ মানুহ নাথাকে নেকি? নাম নাথাকে নেকি? এচিষ্টেণ্ট, থাকে থাকে। মোক খং উঠোৱাৰ আগতে সিহঁতক ইয়াৰ পৰা গেট আউট কৰি দিয়া, নহ'লে ব'লা পাছবুকৰ জেৰক্স কপিটো দিওঁ ব'লা। বাবা গৰুজনী পাম নে বাবা? গৰুজনী পাবা, যোৱা দাদাস্তু। সঁচাই পাম নে বাবা? পাবা, টেনচন কিয় লৈছা? ঠিক আছে বাবা, আপুনি মহান। বাবা মহান আপুনি। যোৱা, জলদি যোৱা। চেন নাই তোমাৰ? নাই বাবা মহান। যাওঁগে আৰু। যোৱা। বাবা আপুনি মহান। মই মহান গম পাইছো। গৰু বেচো আকৌ যোৱা আৰু মহান মহান। গৰুজনী যদি পাওঁ অ', আপোনাক ঠিক আছে, 5,000 টকাটো দি ল'বা, তাৰপিছত ঠিক আছে বাকীখিনি বাবা, ঠিক আছে। যাওঁ নে বাবা? যোৱা। বাবা, জেৰক্স কপিটো দিয়াছো ব'লা। মই জেৰক্স কপিটো অ', পাছবুকত দিম নে বাবা? অ', যাওঁগে। যোৱা, ঠিক আছে। কৃষ্ণ, কৃষ্ণ। ছোৱালী এজনী পাওঁ জানো? কিবা এটা কৰিব। আকৌ ছোৱালী? কৃষ্ণ বাবা, ময়ো বাবাৰ আহিছো কৃষ্ণ। আৰু। যোৱা। বাবাৰ কৃষ্ণ ময়ো হয়। মই আপুনি তোমাক বাবাৰ কিবা এটা কৰা মোকো। আপোনাকো কৰিব লাগিব। কোৱা। কৃষ্ণ, সোনকালে ল'ৰা ছোৱালী নহয় জানো? কি কথা কয় আপুনি? কৃষ্ণ, আহিছো দেই। ব'লা ব'লা জেৰক্স কপিটো দিম ব'লা। বাবা আহিছো দেই। যাও। হ'ব হ'ব ব'লা ব'লা জেৰক্স কপি দিম ব'লা। ঐ এচিষ্টেণ্ট, আৰে কি হ'ল? খুলি দিলি যা, কোনোবা দেখিলে? নেদেখে, এতিয়া বাদ দে এইবিলাক। কি এতিয়া বাদ দে? হৈ গ'ল আৰু। এতিয়া আৰু কামানি হ'বলৈ আছে। নাই, আজিলৈ হ'ব আৰু, বেছি ইমান কামানিলে অন্ধবিশ্বাস মানুহ আছে তই নাজানো নেকি? ঘপককে কোনোবাই দেখি গ'লে বাদ দিয়াহে সেইবিলাক কথা। খৰকি বাবা বুলি ক'ব ৰ। এই সিহঁতৰ কাৰণে যে আমি কামানি কৰি আছো, সেইটোৱে ভাগ্য বুলি ভাবচোন। এনেকে দুয়ে পইচা উলিয়াই থাকিব লাগে, হয় নে নহয়? এতিয়া আমি বাহনিৰ কোবখন কেতিয়া গম বাদ পাবি দে, ৰ? বস্তা চস্তা উঠা, আজিলৈ ডিউটি এডোখৰত চেছ, কাইলৈ বেলেগ জেগাত বহিম ব'ল। হয়। আমাৰ ইহঁতে চবটো একাউণ্টৰ নম্বৰো দিলো মই। আৰে কাইলৈ পইচা ভৰাই দিব, নিদিলে সিহঁতৰ একাউণ্টটো হেক কৰি দিম। ব'ল বস্তা চস্তা ল, সামৰ। ধূনা মোনাটো লৈ ল। ব'ল। তৌ ল। এই মই ল'লে বেয়া দেখি নহয় কি বেয়া দেখি? আহ। ব'ল। আজি ক'ত কামানি? আমি কাশ্মীৰত হোৱা ঘটনাটোৰ আমি বহুত দুখিত হৈ আছোঁ। যিহেতু আমাৰ অসমৰ কেইবাজনো শ্বহীদ হৈছে, দেশৰ কাৰণে তেওঁলোকে শ্বহীদ হৈছে। আমি আমাৰ লটি ঘটিৰ তৰফৰ পৰা আমি তেওঁলোকলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি জনালোঁ। আৰু আমাৰ এখন ধাৰাবাহিক আহি আছে প্ৰত্যেক দেওবাৰে এখন ধাৰাবাহিক আহি আছে, দেউতা নামৰ ধাৰাবাহিকখন। তাত কনচেপ্টৰ ভিডিঅ'বিলাক বনোৱা হ'ব। আৰু যদি সেই ভিডিঅ'টো ধাৰাবাহিকখন যদি প্ৰত্যেক দেওবাৰে চাবলৈ যদি বিচাৰে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি আমাৰ ভিডিঅ'বোৰ যদি ভাল পায় সদায়, তেন্তে কমেণ্ট কৰি থাকিব আৰু লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ। জয় অসম।